নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাই আজি মই এজন অসমীয়াই ডেভেলপ কৰা এপ্লিকেশ্যনৰ সৈতে আপোনালোকক চিনাকি কৰাই দিব ওলাইছোঁ। তো আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এনকে পেজ নামৰ এই এপ্লিকেশ্যনটি প্লে ষ্ট'ৰত উপলব্ধ, যাৰ জৰিয়তে আপোনালোকে মোবাইল ৰিচাৰ্জ, টিভি ৰিচাৰ্জ, ইলেক্ট্ৰিচিটি বিল পে'মেণ্ট আদিৰ দৰে কামসমূহ কৰিব পাৰে। ফোনপে', গুগল পে' আদিৰ দৰে এপ্লিকেশ্যনসমূহক প্ৰত্যাহ্বান জনাব পৰা এই এপ্লিকেশ্যনটি 2013 চনত নিৰঞ্জন কুৰ্মী নামৰ এজন তিতাবৰীয়া যুৱকে ডেভেলপ কৰি উলিয়াইছে। তো এই এপ্লিকেশ্যনটি ব্যৱহাৰ কৰিলে আপোনালোকৰ কেনেকুৱা ধৰণৰ সুবিধা হ'ব পাৰে আহকচোন এই ভিডিঅ'টিৰ জৰিয়তে জানো। প্লে ষ্ট'ৰৰ পৰা এপ্লিকেশ্যনটি ডাউনলোড কৰাৰ পাছত আপোনালোকক প্ৰথমেই ছাইন আপ কৰিব দেখাব। ইয়াত আপোনালোকৰ প্ৰয়োজনীয় ডিটেইলছসমূহ পূৰণ কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এটা OTP আহিব। সেই OTPটো আপোনালোকে পূৰণ কৰি দিব, তেতিয়া আপোনালোকৰ ছাইন আপটো সম্পন্ন হ'ব। এপ্লিকেশ্যনটিত ছাইন আপ সম্পন্ন হোৱাৰ পাছত আপোনালোকে এপ্লিকেশ্যনটিত উপলব্ধ সুবিধাসমূহ প্ৰদৰ্শিত হৈ থকা এখন ইণ্টাৰফেচ দেখা পাব। মোবাইল প্ৰিপেইড ৰিচাৰ্জৰ কাৰণে আপোনালোকে মোবাইল প্ৰিপেইড অপশ্যনটো ক্লিক কৰক। তাত আপোনালোকৰ মোবাইল নম্বৰটো দাখিল কৰিব দিব। মোবাইল নম্বৰটো দাখিল কৰাৰ পিছত এপটোৱে অট'মেটিকেলি আপোনালোকৰ ষ্টেট আৰু অপাৰেটৰটো চিলেক্ট কৰি ল'ব, বা এপটোৱে যদি চিলেক্ট নকৰে আপোনালোকে মেনুৱেলি তাত চিলেক্ট কৰি ল'ব পাৰে। তাৰপিছত আপোনালোকৰ এমাউণ্টটো দিব আৰু প্ৰচিড টু ৰিচাৰ্জ অপশ্যনটো ক্লিক কৰিব। প্ৰচিড টু ৰিচাৰ্জ কৰাৰ লগে লগে আপোনালোকৰ আগত ৱালেট আৰু মেক পে'মেণ্ট নামৰ দুটা অপশ্যন শ্ব' হ'ব। আপোনালোকে মেক পে'মেণ্ট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকক বেলেগ এখন উইণ্ড'লৈ লৈ যাব। তাত আপোনালোকে বেংক, কাৰ্ড আৰু UPIৰ জৰিয়তে আপোনালোকৰ ৰিচাৰ্জটো সম্পূৰ্ণ কৰিব পাৰে। অনলাইন বেংকিঙৰ জৰিয়তে ৰিচাৰ্জ কৰিবলৈ হ'লে আপোনালোকে নিজৰ বেংকটো চিলেক্ট কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে নিজৰ লগইন আৰু পাছৱৰ্ডটো দি লগইনটো কৰি ল'ব। লগইন কৰাৰ পিছত আপোনালোকৰ মোবাইললৈ এটা হাই ছিকিউৰিটি কোড আহিব। সেই কোডটো তাত এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকৰ ৰিচাৰ্জটো ছাকচেছফুল হৈ যাব। মোবাইল পোষ্টপেইড আৰু ডাটা কাৰ্ড ৰিচাৰ্জৰ কাৰণে আপোনালোকে সেম প্ৰচেছটো ফ'ল' কৰিব। টিভি ৰিচাৰ্জৰ কাৰণে আপোনালোকে ডিটেইলছ অপশ্যনটো ক্লিক কৰিব। তাত আপোনালোকৰ ডিটেইলছ নাম্বাৰ আৰু অপাৰেটৰ ষ্টেটটো চিলেক্ট কৰি পিনে এমাউণ্টটো দি প্ৰচিড টু ৰিচাৰ্জ কৰিব। তাৰপিছত আপোনালোকে সেম প্ৰচেছটো ফ'ল' কৰিব। ইলেক্ট্ৰিচিটি বিল পে'মেণ্ট কৰিবলৈ হ'লে আপোনালোকে আপোনালোকৰ অপাৰেটৰটো চিলেক্ট কৰি ল'ব। তাত আপোনালোকে নিজৰ বিলিং ইউনিট আৰু একাউণ্ট নম্বৰটো দি আপোনালোকে যোনটো এমাউণ্ট আপোনালোকে পে' কৰিব লাগে সেই এমাউণ্টটো তাত দিব আৰু প্ৰচিড কৰিব। তাৰপিছত আপোনালোকে সেম প্ৰচেছটো ফ'ল' কৰিব। এই এপটোৰ জৰিয়তে আপোনালোকে গেছৰ বিলসমূহো পে' কৰিব পাৰে। গেছৰ বিল পে' কৰিবৰ কাৰণে আপুনি নিজৰ অপাৰেটৰটো চিলেক্ট কৰিব, নিজৰ একাউণ্ট নম্বৰটো দিব, তাৰপিছত বিলিং গ্ৰুপ নাম্বাৰ আৰু বিলিং এমাউণ্টটো দি পিনে আপোনালোকে প্ৰচিড কৰিব। যিহেতু এই এপটো বৰ্তমান এটা ডেভেলপিং ষ্টেজত আছে, গতিকে আপুনি অসমৰ প্ৰায়বিলাক এজেঞ্চি এই এপটোত দেখা নাপাব, কিন্তু অতি সোনকালে এই এপটোত সকলোবোৰ উপলব্ধ হ'ব। এই এপটোৰ জৰিয়তে আপোনালোকে নিজৰ ইঞ্চুৰেঞ্চৰ প্ৰিমিয়ামো পে' কৰিব পাৰে। তাৰ বাবে আপুনি ইঞ্চুৰেঞ্চ অপশ্যনটোত ক্লিক কৰিব। তাত আপোনালোকৰ অপাৰেটৰ চিলেক্ট কৰিব, আপোনালোকৰ পলিচি নাম্বাৰটো দিব, ডেট অফ বাৰ্থ দি আপোনালোকৰ এমাউণ্টটো দি পিনে প্ৰচিড কৰিব। তাৰপাছত আপোনালোকে সেম প্ৰচেছটো ফ'ল' কৰিব। আপুনি বৰ্তমান তিনি ধৰণৰ ইঞ্চুৰেঞ্চ অপাৰেটৰ এই এপটোত দেখা পাব। যিহেতু এপটো এটা ডেভেলপিং ষ্টেজত আছে, গতিকে লাহে লাহে ইয়াত আৰু অপাৰেটৰ জড়িত হৈ গৈ থাকিব। এই এপটোৰ জৰিয়তে আপুনি লেণ্ডলাইন মোবাইলৰ বিলো পে' কৰিব পাৰে। তাৰ বাবে আপুনি লেণ্ডলাইন অপশ্যনটোত ক্লিক কৰিব। তাত আপোনালোকে আপোনালোকৰ অপাৰেটৰ আৰু ষ্টেট চিলেক্ট কৰি লেণ্ডলাইন নম্বৰটো প্ৰভাইড কৰিব, STD কোড আৰু কাষ্টমাৰ নাম্বাৰটো প্ৰভাইড কৰি বিলিং এমাউণ্টটো দিব আৰু প্ৰচিড টু ৰিচাৰ্জ অপশ্যনটো ক্লিক কৰিব। এনকে পেজ এপটোৰ ৱালেটত আপোনালোকে মানি এড কৰিবলৈ হ'লে ৱালেট অপশ্যনটোত ক্লিক কৰি এড মানিত ক্লিক কৰিব। তাত আপোনালোকে নিজৰ এমাউণ্টটো দি পিনে প্ৰচিড কৰিব। প্ৰচিড কৰাৰ পিছত আপোনালোকক পে'ইউ মানি উইণ্ড'খনলৈ লৈ যোৱা হ'ব। তাত আপোনালোকে বেংক, কাৰ্ড বা UPI ডিটেইলছটো দি পিনে আপোনালোকে মানিটো এড কৰিব পাৰে। এই এপ্লিকেশ্যনটিত আপোনালোকে মোবাইল, টিভি ৰিচাৰ্জৰ উপৰিও ইলেক্ট্ৰিচিটি বিল পে'মেণ্ট, গেছৰ পে'মেণ্ট ইত্যাদি কামসমূহো কৰিব পাৰে। তাৰ বাবে উপলব্ধ অপশ্যনটিত আপোনালোকে ক্লিক কৰি তাত ডিটেইলছসমূহ পূৰণ কৰিব আৰু মোবাইল ৰিচাৰ্জৰ দৰে সেম প্ৰচেছটো আপোনালোকে ফ'ল' কৰিব। তদুপৰি এই এপ্লিকেশ্যনটি যদি আপুনি কাৰোবাক শ্বেয়াৰ কৰি আপোনাৰ ৰেফাৰ কোডটো দিয়ে, তেতিয়া আপুনি তাৰ পৰা 5 টকাকৈ পাব আৰু 15 টকা হ'লে আপুনি ইয়াক উইথড্ৰ কৰিব পাৰে। এই এপটোৰ জৰিয়তে আপুনি বৰ্তমান কিমান টকাৰ ট্ৰানজেকশ্যন কৰিলে আৰু বৰ্তমানলৈকে আপুনি কিমান টকাৰ মোবাইল ৰিচাৰ্জ কৰিলে সেইটো চাবলৈ হ'লে আপুনি ৱালেট অপশ্যনটোত ক্লিক কৰিব। তাত আপোনালোকৰ ট্ৰানজেকশ্যন হিষ্ট্ৰী আৰু ৰিচাৰ্জ হিষ্ট্ৰী দুটা অপশ্যন আছে। সেই দুটাত ক্লিক কৰিলে আপোনালোকে সকলোবোৰ ডিটেইলছ পাই যাব। মই আপোনাক ৱালেট অপশ্যনটো ব্যৱহাৰ কৰি পিনে এটা প্ৰিপেইড ৰিচাৰ্জ কৰি দেখাইছোঁ। মোবাইলৰ সকলোবোৰ ডিটেইলছ দিয়াৰ পিছত মই প্ৰচিড টু ৰিচাৰ্জ কৰাৰ পিছত মেক পে'মেণ্ট অপশ্যনটোৰ পৰিৱৰ্তে মই ৱালেট অপশ্যনটোত ক্লিক কৰিছোঁ। তাৰ কিছু সময়ৰ পিছতে মোৰ মোবাইল ৰিচাৰ্জটো সম্পন্ন হৈ উঠিছে। আপুনি ৱালেট অপশ্যনটো ব্যৱহাৰ কৰি ৰিচাৰ্জ কৰিলে অতি কম সময়ৰ ভিতৰতে ৰিচাৰ্জ কৰিব পাৰে, তথা ই বেছি ছিকিউৰ হয়।
তদুপৰি এওঁলোকে nkpage.in নামৰ এটা ৱেবছাইট আপোনালোকৰ বাবে মুকলি কৰি দিছে য'ত আপোনালোকে এপটোত উপলব্ধ সকলোবোৰ সুবিধা ব্যৱহাৰ কৰিব পাৰিব লগতে আপুনি তাত ফ্লাইটৰ টিকেট বুকিং হলিডে পেকেজ বুকিং হোটেল বুকিং ইত্যাদি ধৰণৰ কামসমূহ কৰিব পাৰে লগতে যদি আপুনি এজন যোৰহাটৰ বাসিন্দা হয় তেতিয়াহ'লে আপুনি তাত উপলব্ধ কাৰ ৰেণ্টেল সুবিধাটো ব্যৱহাৰ কৰিব পাৰে nkpage.in নামৰ ৱেবছাইটটি আপোনাৰ মোবাইল অথবা ডেস্কটপত অপেন কৰাৰ পিছত আপুনি প্ৰথমেই আপোনাৰ লগইন আইডি আৰু পাছৱৰ্ডটো দি পিনে লগইনটো কৰি লওক লগইন কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ শ্ব' হৈ যাব তাত আপোনালোকে মোবাইলটোত উপলব্ধ সকলোবোৰ সুবিধা ব্যৱহাৰ কৰিব পাৰিব লগতে তাত আপোনালোকে এটা ওপৰেঞ্চি অপশ্যন দেখিছে ফ্লাইট বুলি তাত ক্লিক কৰিলে আপোনালোকে ফ্লাইটৰ টিকেটসমূহ বুক কৰিব পাৰে ফ্লাইট অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকক বেলেগ এখন উইণ্ড'লৈ লৈ যোৱা হ'ব তাত আপোনালোকে আপোনালোকৰ ফ্লাইটৰ ধৰণ ডমেষ্টিক অথবা ইণ্টাৰনেশ্যনেল সেইটো চিলেক্ট কৰিব তাৰপিছত ওৱান ৱে অথবা ৰাউণ্ড ট্ৰিপ সেইটো চিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ অৰিজিন আৰু ডেষ্টিনেশ্যন আপোনালোকৰ ডিপাৰ্চাৰ ডেট আৰু ৰিটাৰ্ণ ডেটটো দি পিনে আপোনালোকৰ ট্ৰেভেলাৰ সংখ্যাটো তাত চিলেক্ট কৰি পিনে চাৰ্চ অপশ্যনটো ক্লিক কৰিব তাৰপিছত আপোনালোকৰ আগত বেষ্ট ভেলুযুক্ত ফ্লাইটৰ টিকেটসমূহ আপোনালোকৰ আগত শ্ব' হৈ যাব আৰু আপোনালোকে নিজৰ মন পচন্দ অনুসৰি টিকেটটো বুক কৰি ল'ব পাৰিব ৱেবছাইটটোত উপলব্ধ হলিডে পেকেজ বুক কৰিবৰ কাৰণে আপুনি ৱেবছাইটটোৰ ওপৰত উপলব্ধ হলিডে বাটনটোত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছত আপোনাক বেলেগ এখন উইণ্ড'লৈ লৈ যোৱা হ'ব তাত আপোনালোকে হলিডে পেকেজটো আপুনি কোন ঠাইৰ বুক কৰিব বিচাৰিছে সেইটো চিলেক্ট কৰিব আপোনাৰ বাজেটটো দিব কিমান ৰাতি থাকিব বিচাৰিছে আৰু পেচেঞ্জাৰৰ সংখ্যাটো দি পিনে আপুনি চাৰ্চ বাটনটো ক্লিক কৰিব তেতিয়া আপোনালোকৰ আগত বেষ্ট ভেলুযুক্ত হলিডে পেকেজসমূহ শ্ব' হৈ যাব আৰু আপুনি মন পচন্দৰটো বুক কৰি ল'ব পাৰে লগতে যদি আপুনি সেই একেখন উইণ্ড'ৰ একেবাৰে ওপৰত চাই তাত আপুনি আৱাৰ ছাৰ্ভিচ নামৰ এটা অপশ্যন দেখা পাইছে তাত ক্লিক কৰিলে আপুনি কাৰ ৰেণ্টেল নামৰ এটা অপশ্যন দেখা পাব সেই অপশ্যনটো কিন্তু কেৱল যোৰহাটৰ বাসিন্দাসকলৰ বাবেহে যদি আপুনি এজন যোৰহাটৰ বাসিন্দা হয় তেতিয়াহ'লে আপুনি গাড়ী ভাড়াত ল'ব পাৰে এই অপশ্যনটো ব্যৱহাৰ কৰি পিনে আপুনি গাড়ীসমূহ ভাড়াত ল'ব পাৰে আপোনাৰ সুবিধা অনুযায়ী কেনেকুৱা ধৰণৰ গাড়ী লাগে সেইটো চিলেক্ট কৰিব আৰু অন্যান্য ডিটেইলছসমূহ পূৰণ কৰি পিনে আপোনাৰ নাম ফোন নম্বৰ আৰু ইমেইল আইডি লাষ্টত প্ৰভাইড কৰি পিনে আপুনি চেণ্ড ইনকুৱাৰী বাটনটো ক্লিক কৰক আৰু আপোনাৰ গাড়ীটো বুক হৈ যাব